নমস্কাৰ বন্ধুসকল, বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। তো গাইছ, আজি আমি আলোচনা কৰিম ইণ্ডিয়ান অৰ্গেনাইজেশ্যন এণ্ড হেডকোৱাৰ্টাৰ পাৰ্ট নাম্বাৰ 2। তো গাইছ, লাষ্টলৈকে চাব, ভিডিঅ'টো মিছ নকৰিব। প্ৰত্যেকটো কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব পাৰে আপোনালোকৰ কাৰণে। তো গাইছ, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে নীতি আয়োগ। নীতি আয়োগৰ হেডকোৱাৰ্টাৰ ক'ত? নীতি আয়োগৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিল নীতি আয়োগৰ? 2015 চনত হৈছিলে। চেয়াৰমেন কোন হয়? প্ৰাইম মিনিষ্টাৰ হয়, অৰ্থাৎ বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰ হয়, তেওঁ চেয়াৰমেন হয়। CEO কোন হয়? পৰমেশ্বৰন আয়াৰ। সেবি, তাৰ ছেকেণ্ডটো হৈছে সেবি। সেবিৰ ফুল ফৰ্ম কি? ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। হেডকোৱাৰ্টাৰ কি হয় সেবিৰ? মুম্বাইত আছে হেডকোৱাৰ্টাৰ। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে? 1992 চনত হৈছিলে। চেয়াৰমেন কোন হয় সেবিৰ? মাধৱী পুৰী বুছ। তো গাইছ, নেক্সটটো হৈছে NCC। NCC ফুল ফৰ্ম কি? নেশ্যনেল কেডেট কৰ্পছ। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে? 1948 চনত। হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? NCC নিউ দিল্লীত অৱস্থিত। ডাইৰেক্টৰ জেনেৰেল কোন হয়? গুৰবীৰ পাল সিং। নেক্সটটো হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? নিউ দিল্লীত অৱস্থিত। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে? 1950 চনত। চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? ৰাজীৱ কুমাৰ। LIC, নেক্সটটো হৈছে LIC। LIC ফুল ফৰ্ম কি? লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে? 1956 চনত। তো গাইছ, LICৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? মুম্বাইত অৱস্থিত। মেনেজিং ডাইৰেক্টৰ কোন হয়? TS ৰামাকৃষ্ণন। নেক্সটটো হৈছে BSF। BSFৰ ফুল ফৰ্ম কি? বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? নিউ দিল্লীত অৱস্থিত। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে? 1965 চনত হৈছিলে। ডাইৰেক্টৰ জেনেৰেল কোন হয়? পংকজ কুমাৰ সিং। এইটো হৈছে নাছকম। নেক্সটটো নাছকম হয়। ফুল ফৰ্ম কি নাছকমৰ? নেশ্যনেল এছ'চিয়েশ্যন অফ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচ কোম্পানীজ। হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত নাছকমৰ? নিউ দিল্লীত অৱস্থিত। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে? 1988 চনত হৈছিলে। প্ৰেছিডেণ্ট কোন হয়? দেৱযানী ঘোষ। তো গাইছ, নেক্সটটো হৈছে ইৰডেই। ইৰডেইৰ ফুল ফৰ্ম হৈছে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি। হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? হায়দৰাবাদত অৱস্থিত। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে? 1999 চনত হৈছিলে। চেয়াৰপাৰ্চন কোন হয়? দেৱাশিছ পাণ্ডা। নেক্সটটো হৈছে HPCL। HPCLৰ ফুল মিনিং কি? হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড। হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? মুম্বাইত অৱস্থিত। এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিলে HPCLৰ? 1974 চনত। চেয়াৰপাৰ্চন কোন হয়? চেয়াৰমেন কোন হয়? পুষ্প কুমাৰ যোশী। তো গাইছ, আজিৰ কাৰণে ইমানেই। নেক্সট এটা ভিডিঅ'ত আকৌ এনেধৰণৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম। তো গাইছ, তেতিয়ালৈকে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ, জয় আই অসম।